হে গাইজ, সকলোকে পুনৰবাৰ তুলসী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে কাতি বিহু আৰু সকলোকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে চাগে ভাবিছে মোৰ লুকটো বেলেগ হৈ গ'ল। মাহীয়ে মোৰ চুলিখিনি অলপ বাৰবি কাটিং কৰি দিলে, এনেকুৱা লাগিছে। আৰু আজি মানে মই তেতিয়াৰ পৰাই মামাহঁতৰ ঘৰতে আছোঁ। মামাহঁতৰ ঘৰত থাকিলে মানে মোৰ থাকোঁৱে লাগে, যাবলৈ মন নাযায়। আৰু আজি কাতি বিহু আইতাহঁতে কিবা কিবি ব্যৱস্থা কৰিব, আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব আৰু গোটেই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু কি হৈ থাকে আপোনালোকে চাই থাকিব গোটেই ভিডিঅ'টো। এইফালে ডেক'ৰেশ্যনখিনি কৰা হৈ গ'ল আৰু কেনেকুৱা হৈছে জনাব। আৰু এইখিনি মামা আৰু ৰাকেশ দাদাই কৰিছে। আৰু আইতাহঁতে থাপনাত চাকি দি লয়। এইফালে ৰীতা মাহীয়ে চাকিখিনি জ্বলাইছে। আৰু এয়া মুনুবা যাব লৈছোঁ আণ্টিহঁতৰ ঘৰৰ, মানে আমাৰ ওচৰৰে আণ্টি এগৰাকী ঘৰ। আৰু এয়া আণ্টিয়ে বেছিকৈ কেমেৰা আগত নোলায়। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি। আৰু এয়া হৈছে মামী, এয়া আণ্টিহঁতৰ প্ৰসাদ। আৰু আমি এতিয়া প্ৰসাদ খাব লৈছোঁ। আৰু এয়া মামাহঁতৰ ঘৰৰ প্ৰসাদ। আৰু এয়া মুনুবা আৰু এয়া ভণ্টি মাহী। আজি যে আমি কাতি বিহু পালন কৰিছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ভাইটি মা হাই কৈ দিয়া, হাই। আৰু এইফালে মন্টি এনেকৈ শুই আছে বেচেৰাটো। মন্টি, অ' মন্টি এ আইতা, আৰে হাই কৈ দিয়ক, এনেকৈ কৈ দিয়ক, হাই। ভালকৈ আছক, এয়া আইতা।
মাহী আৰু মহা যাব লৈছে ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই।